গাড়ীটো ওলাই যাব টকা দিলে এইখন গাড়ী 12 লাখ টকা দামী গাড়ী ওলাই যাব ন বা দুইৰ তলতো যদি বাজেট আছে 1ৰ পৰা 1.5 পৰা 2 তেনেকুৱা বাজেটতো গাড়ী ওলাই যাব Hyundai i20 কেৱল 1.5 লাখ টকা ডাউন পেমেণ্ট দিয়ক গাড়ী আপোনাৰ ঘৰত আপোনাৰ চেনেল থ্ৰু মই 5 লাখ লগাই দিম আপুনি ইয়াত 50,000 টকা ইয়াত ডিসকাউন্ট আছে ন 1 লাখ টকা দিলে আপুনি এখন গাড়ী নিজৰ কৰিব পাৰে এখনত মই আপোনাক 25,000 টকা ডিসকাউন্ট দি দিম 7 সিটাৰ গাড়ী আপুনি এখন ইনকামো কৰিব পাৰিব নমস্কাৰ মিক্সমৰ ব্লগ ইউটিউব চেনেলটোলৈ মই মুনে অন্য এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যদি আপোনাৰ এটা বাজেট ভাল এটা বাজেট আছে যদি আপুনি এটা ভাল গাড়ী ল'ম বুলি ভাবিছে এটা লাক্সাৰিয়াছ ফিল দিয়া গাড়ী বিচাৰিছে তেন্তে আপুনি আহিব লাগিব নগাঁৱত থকা মুন মটৰছলৈ মুন মটৰছত বহুতেই ভাল ভাল ব্ৰেণ্ডৰ গাড়ী আপুনি বহুতেই কম মূল্যত ছেকেণ্ড হেণ্ড আপুনি ইয়াতে পাই যাব বহুতৰ বাজেট নাথাকে নিউ গাড়ী ক্ৰয় কৰাৰ বাজেট নাথাকে বহুতৰ বাজেট থাকে অলপ মিড ৰেঞ্জত কম বাজেটত ভাল গাড়ী ক্ৰয় কৰা মুন মটৰছত আহিলে দুটা ব্ৰাঞ্চ পাব ইয়াতে এটা ব্ৰাঞ্চ আছে অলপ কম মূল্যৰ গাড়ী যিমান এভাৰেজ গাড়ী আছে আপুনি পাই যাব তাতে আৰু এইটো ছেকেণ্ড ব্ৰাঞ্চ ইয়াতে আহিলে আপুনি এটা ভাল SUV গাড়ী ইয়াতে পাই যাব গতিকে আজি বেছি সময় পলম নকৰোঁ আজি আমি দাদাৰ লগত কথা পাতোঁ আৰু ইয়াৰ পাৰফেক্ট এড্ৰেছটো আমি সোধোঁ যাতে আপুনি নগাঁৱত ক'ত আহিলে আপুনি এইখন মুন মটৰ ডিলাৰ আপুনি পাই যাব আৰু কণ্টেক্ট নাম্বাৰসমূহ দিয়া থাকিব আপুনি কণ্টেক্ট কৰি আহিব পাৰে যদি আপোনাৰ পচন্দ হয় গাড়ী আপুনি ইয়াত ডিল কৰি লৈ যাব পাৰে দাদাৰ লগত কথা পাতোঁ দাদাৰ পৰা নাম জানো তেখেতৰ আৰু পাৰফেক্ট এড্ৰেছটো আমি সোধোঁ দাদাৰ পৰা তো তাত নামটো জনাব আৰু এড্ৰেছটো ভালকৈ মোক জনাই দিব মোৰ নাম শ্বৰীফ খান হয় ইয়াৰ আমাৰ ডিলাৰলৈ আহিব হ'লে নগাঁও ঢিংগেট পাৰ হৈ আহিব লাগিব ঢিং ৰোডৰ ফালে ঢিঙৰ ফালে আহোঁতে আপোনাৰ কেজিডি স্কুল আছে কেজিডি স্কুল পাৰ হৈ আমাৰ ডিলাৰ পাব ফ্ৰণ্টত আপোনাৰ ভাৰত পেট্ৰলিয়াম পেট্ৰল পাম্পটো পাব আমাৰ ডিলাৰৰ ইয়াতে মুন মটৰ্ছ আছে আৰু নাম্বাৰ দিয়া থাকিব যদি আপোনাৰ এড্ৰেছত অসুবিধা হৈছে আপুনি ফোন কৰক দাদাই একদম জনাই দিব ক'ত আহিব লাগিব আপুনি কোনো প্ৰব্লেম নহয় তো সোধোঁ দাদাক ইয়াত এক্সচেঞ্জৰ সুবিধা পোৱা যাব এক্সচেঞ্জ আছে সুবিধা আছে এক্সচেঞ্জৰো আছে ফাইনেন্সৰো আছে ফাইনেন্সৰ সুবিধা অল আছাম ফাইনেন্স হৈ যাব ন ইয়াতে যদি ইয়াতে খুব কম মূল্যত কিমানত আপুনি ফাইনেন্স কৰি গাড়ী এখন দিব পাৰে আমাৰ এইটো ব্ৰাঞ্চত আমাৰ 1.5 লাখৰ পৰা 2 লাখ ডাউন পেমেণ্ট আহি যাব গাড়ীকেইটাত আৰু 1 লাখ বা 1 লাখৰ তলতো এনেকুৱা গাড়ী আছে 1 লাখৰ তলত ডাউন পেমেণ্ট দিলেও হৈ যায় ইয়াতে আপোনাৰ যদি কিবা ধৰি লওক আপোনাৰ চেল হোৱাৰ পিছত কিবা প্ৰব্লেম হ'লে ইয়াত চাই দিয়া হয় বোলে আমি চাই দিওঁ আমি হেল্প কৰি দিওঁ কাষ্টমাৰৰ লগত আমাৰ ৰিলেশ্যনটো সদায় থাকিব আমাৰ পৰা গাড়ী নিয়াৰ পিছতো থাকিব গাড়ী ল'লেও থাকিব ইয়াত কিবা অফাৰ ৰাখিছে নেকি এইবাৰ যোৱাবাৰতো ফ্ৰিজ ৰাখিছিলে এইবাৰ কি অফাৰ ৰাখিছে সেইকেইটাই আছে ফ্ৰিজ ৱাশ্বিং মেচিন আপুনি ফ্ৰিজ পাব পাৰে ৱাশ্বিং মেচিন পাব পাৰে এইখন ডিলাৰৰ পৰা গাড়ী কিনিলে আপুনি ফ্ৰিজ আৰু ৱাশ্বিং মেচিন আপুনি ইয়াতে ফ্ৰী হৈ যাব ইয়াত অলপ কৈ দিয়কচোন ইয়াৰ বিষয়ে ইয়াত আমাৰ ধৰক 4 লাখ টকাত আমি গাড়ী এখন ল'লে বা 4 লাখৰ ওপৰত গাড়ী ল'লে তাত আপুনি ফ্ৰিজ পাব যদি আপুনি 3 লাখ টকা বা 3 লাখৰ ওপৰত গাড়ী এটা ল'লে 4 লাখৰ তলত তাত আপুনি ৱাশ্বিং মেচিন পাব আৰু যদি 3 লাখৰ তলত গাড়ী যিবিলাক ল'ব ভেজ টিউব মাইক্ৰ'অভেন এইবিলাক পাই যাব তো এইবিলাক আপুনি ইয়াত পাই যাব কোনো প্ৰব্লেম নোহোৱাকৈ আপুনি ইয়াত আহক ফোন কৰি আপুনি আহিব পাৰে আৰু বহুতেই ভাল ভাল ষ্টকত গাড়ী আছে আজি আমি চাম তো বেছি সময় পলম নকৰোঁ আহক ভিডিঅ'লৈ আগবাঢ়োঁ আৰু ভিতৰলৈ যাওঁ গাড়ীসমূহ এটা চাওঁ তো আজি মই ফাৰ্ষ্ট গাড়ীখন কোনখন দেখাব এখন আছে মহিন্দ্ৰা মাৰাজো 2018 চনৰ লাষ্টৰ গাড়ীখন চাব পাৰে চিল ইঞ্জিন চিল বডি ফুল অৰিজিনেল ব্ৰেণ্ডত আছে ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে ভিতৰৰ কণ্ডিশ্যনটো চাই লওক কেপ্টেইন ছিট পাই যাব এখনত ভিতৰত পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডোজ AC হিটাৰ মিউজিক চিষ্টেম টাচ স্ক্ৰীণ বেক কেমেৰা চব পাই যাব ষ্টিয়াৰিং কণ্ট্ৰলো পাই যাব লগতে এইটো আস্কিং প্ৰাইচ কিমান এখনৰ আস্কিং প্ৰাইচ ৰাখিছোঁ 9,40,000 অন টেবল নেগোচিয়েবল হৈ যাব ফাইনেন্স এভেইলেবল আছে হয় ফাইনেন্সত কিমান দিব লাগিব এখন ফাইনেন্সত 2 লাখ প্লাছ দিলেই হ'ল 2 লাখ প্লাছ দিলে এখন গাড়ী নিজৰ হ'ব ন হয় তো এইখন গাড়ী 2 লাখ প্লাছ দিলে আপুনি ফাইনেন্স কৰি লৈ যাব পাৰে তো আপুনি যদি এইখন গাড়ী পছন্দ কৰিছে অলপ লাক্সাৰিয়াছ গাড়ী তেন্তে আপুনি এইখন কথা ভাবিব পাৰে টপ মডেল গাড়ী হয় এলুৱেল চেলুৱেল চব লাগি আছে আস্কিং প্ৰাইচ কিমান কৈছিলে 940 কৈছিল ন তো যদি আপোনাৰ বাজেট আছে অলপ হাই তেন্তে এইখন গাড়ীৰ কথা আপুনি ভাবিব পাৰে বহুতেই ভাল কণ্ডিশ্যনৰ কালাৰ একদম অৰিজিনেল হৈ আছে আপুনি শ্ব'ৰুম কণ্ডিশ্যন দেখা পাইছে তো আজি আমাৰ নেক্সট গাড়ীখন দেখাব নেক্সট আছে আপোনাৰ মিটছুবিছি পাজেৰো স্পৰ্টছ 2016 মডেল হয় 4x4 টপ মডেল গাড়ী চিল ইঞ্জিন চিল বডি ফুল অৰিজিনেল পেইণ্ট গাড়ীখনৰ আস্কিং ৰাখিছোঁ 12 লাখ অন টেবল নেগোচিয়েবল হৈ যাব ভিতৰৰ কণ্ডিশ্যনটো চাই লওক চিট কণ্ডিশ্যন চাওক চিট কিমান ধুনীয়া কণ্ডিশ্যনত আছে লেডাৰ চিট কভাৰ নতুন লগোৱা আছে পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডোজ AC হিটাৰ চব অটো ক্লাইমেট হয় ষ্টিয়াৰিং কণ্ট্ৰল পাই যাব লগতে আপোনাৰ বেক কেমেৰা টাচ স্ক্ৰীণো আছে আৰু ফাইনেন্সো এভেইলেবল আছে এখনত নেগোচিয়েবল হৈ যাব অন টেবল আৰু ফাইনেন্স যদি আপুনি বিচাৰিছে কিমান দিব লাগে ফাইনেন্স এখনত যদি ফাইনেন্সত লয় আপুনি 3 লাখ টকা ডাউন পেমেণ্ট দিলে 12 লাখ টকা দামী গাড়ীটো ওলাই যাব টকা দিলে এইখন গাড়ী 12 লাখ টকা দামী গাড়ী ওলাই যাব ন নেক্সট গাড়ীখন এইখন চাও
তাৰপিছত আছে টাটা হাৰিয়াৰ এক্সেক্ট 2019 মডেল হয় 19 মডেল হয় 19 মডেল টপ মডেল হয় 19 সিল ইঞ্জিন সিল বডি বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টত আছে 33,000 সামথিং ৰানিং হৈছে গাড়ীখনৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় ফাইনেন্স হৈ যাব আস্কিং ৰাখিছোঁ 12,50,000 অন টেবল নেগোচিয়েবল হৈ যাব ন হয় এইটো ফাইনান্স দিবলৈ কিমান দিব লাগিব এখন ফাইনেন্সত আপোনাৰ সেম 3 লাখ টকা ডাউন পেমেণ্ট যদি দিয়ে 3 লাখ টকা দিলে এখন হয় ওলাই যাব ন হয় তো 3 লাখ টকা ডাউন পেমেণ্ট দি পেলাই এখন গাড়ী আপুনি ওলাই লৈ যাব পাৰে 2 পৰা 3 লাখ টকা যদি আপোনাৰ হাতত কেছ আছে যিকোনো গাড়ী আপুনি লৈ যাব পাৰিব যিকোনো গাড়ী লৈ যাব যিকোনো দামীৰ পৰা কম দামী বহুত গাড়ী আছে যদি আপুনি 2 পৰা 3 লাখ টকা আছে 3 লাখ টকা আপোনাৰ হাতত আছে যিকোনো গাড়ী আপোনাৰ বা 2 তলতো যদি বাজেট আছে 1 পৰা 1.5 পৰা 2 তেনেকুৱা বাজেটতো গাড়ী ওলাই যাব ইমান কম বাজেটত গাড়ী ওলাই যাব হয় যদি আপোনাৰ 1.5-2 লাখ টকা হাতত আছে তেন্তে আপুনি এখন ডিলাৰলৈ আহক বহুতেই ষ্টকত গাড়ী আছে আপুনি যিকোনো গাড়ী ওলাই লৈ যাব পাৰে ফাইনেন্স কৰি তো আজি আমাৰ নেক্সট গাড়ীখন এইখন চাওঁ হয় এখন আছে মাৰুতি সুজুকি ডিজায়াৰ VDI ডিজেল ভাৰ্জনত আছে মাইলেজ খুব ধুনীয়া দিয়ে এখন গাড়ীয়ে মাইলেজ 24 মান দি দিয়ে হয় এনে পেট্ৰলৰ ডিজেল 19-20 এনেকুৱা দেখাই দিয়ে যদি ডিজেল যিহেতু তেতিয়াহ'লে এইটো মিনিমামটো 23 লৈকে দেখাব এইটো আস্কিং প্ৰাইচ কিমান লাগে এখনৰ আস্কিং 550 ৰাখিছোঁ অন টেবল নেগোচিয়েবল হৈ যাব হয় গাড়ী কণ্ডিশ্যন ফাৰ্ষ্ট অনাৰ হৈ আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টত আছে পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডোজ মিউজিক চিষ্টেম কোম্পানী ফিট পাই যাব এচি হিটাৰ সব ৰানিং কণ্ডিশ্যনত আছে এইটো দিবলৈ কিমান দিব লাগিব এখনত আপুনি 1.5 লাখ টকা দিলে আমি ওলাই দিম গাড়ীখন দিলে এখন ডিজায়াৰ হয় এখন আপুনি 1.5 লাখ টকা দি পেলাই ওলাই লৈ যাব পাৰিব বহুতেই ভাল কালাৰ হৈ আছে চাব পাৰে একদম আপুনি ইঞ্জিন টিঞ্জিন সব সিল আছে হয় যদি আপুনি ইয়াত আহি পেলাই বহি কথা পাতে তেন্তে আপুনি ভালকৈ চাব পাৰিব গাড়ী কণ্ডিশ্যন যদি আপোনাৰ পচন্দ হয় তেন্তে আপুনি ইয়াৰ পৰা ওলাই লৈ যাব পাৰে কম বাজেটত ন হয় আজি আমি এইখন চাওঁ আৰু এখন আছে আপোনাৰ টয়োটা ইনোভা 2014 মডেল হয় ইনোভা আপোনাৰ ইনোভা গাড়ীখন আপোনাৰ জানে ৰাফ এণ্ড টাফ গাড়ী হয় যিমান ইচ্ছা ইমান ৰানিং কৰক গাড়ী একো নহয় ইঞ্জিন বহুত ধুনীয়া কণ্ডিশ্যনত আছে যদি আপোনাৰ ফেমিলি ডাঙৰ হয় হয় হ'ব পাৰে বহুতেই ভাল কালাৰ হৈ আছে ডাঙৰ ফেমিলি থকা বা কোনোবাই যদি ভাবিছে যে কমাৰ্চিয়েল ইউজ কৰিব ভাড়া চাড়া ইউজ কৰিব ধুনীয়া চলিব পাৰিব এখন গাড়ী ভাল কণ্ডিশ্যন হয় যদি আপোনাৰ ডাঙৰ ফেমিলি আপুনি এইখনৰ কথা ভাবিব পাৰে এইটো আস্কিং প্ৰাইচ কিমান ৰাখিছে এখনৰ ৰাখিছোঁ 750 অনলি 750 ন হয় 750 অন টেবল নেগোচিয়েবলো হৈ যাব ফাইনেন্সো হ'ব ফাইনেন্স হৈ যাব হয় এইটো ফাইনেন্স দিবলৈ হ'লে সেম দিব লাগিব এখনত 2 লাখ টকা দিলে এখন ওলাই দিম হয় 2 লাখ টকা দিলে আপুনি এইখন আপুনি ওলাই লৈ যাব পাৰে ইনোভা হয় যদি আপোনাৰ ফেমিলি ডাঙৰ আপুনি অথবা আপুনি কমাৰ্চিয়েল ইউজৰ কাৰণে ল'ব বিচাৰিছে আপুনি লৈ যাব পাৰে আপোনাৰ কাৰণে বহুতেই ভেলু ফৰ মানি হ'ব এখন ইনোভা বহুতেই ভাল কালাৰ হৈ আছে হোৱাইট কালাৰত আছে অৰিজিনেল পেণ্টত আছে অৰিজিনেল কোনো ধৰণৰ টেম্পাৰিং নাই একদম এইটো গ্যাৰাণ্টেড হয় একদম অৰিজিনেল গাড়ী হয় ন তো ইয়াত বহুত জেনুইন গাড়ী ৰখা হৈছে বহুতেই গাড়ী আছে বহুত সব জেনুইন বুলি কৈছে আমাৰ দাদাই আজি আমাৰ নেক্সট গাড়ীখন চাওঁ টাটা পাঞ্চ 2021 লাষ্ট 22 ক'ব পাৰি ক'ব গ'লে টপ মডেল হয় ধুনীয়া ফুল অৰিজিনেল পেণ্টত গাড়ী আছে একদম টপ মডেল ফাৰ্ষ্ট অনাৰ গাড়ী হয় ৰানিং 35,000 সামথিং হৈছে আৰু গাড়ীখনৰ প্ৰাইচ দেখিছোঁ 780 অন টেবল নেগোচিয়েবলো হৈ যাব ফাইনেন্স 2 লাখ টকা দিলে গাড়ী ফাইনেন্সত ওলাই যাব 2 লাখ টকা দিলে এখন ওলাই যাব হয় 2 লাখ টকা মাত্ৰ হয় 2 লাখ টকা দি পেলাই আপুনি এইখন একদম নতুনৰ দৰে গাড়ী আপুনি ওলাই লৈ যাব পাৰে নিজৰ কৰিব পাৰে যদি আপুনি এখন গাড়ী ল'ম বুলি ভাবিছে ভাল কণ্ডিশ্যনৰ গাড়ী আপুনি ভিতৰত চাব পাৰে টপ মডেল গাড়ী হয় ভিতৰত চব ফেচিলিটি পাই যাব অটো ক্লাইমেট এচিৰ পৰা লৈ টাচ স্ক্ৰীন বেক কেমেৰা সব পাই যাব বহুত ধুনীয়া কালাৰ হৈ আছে একদম ফ্ৰেছ হৈ আছে যদি আপোনাৰ পচন্দ হৈছে এইখন গাড়ী আপুনি লৈ যাব পাৰে কিমান হৈছে এইটো 780 কৈছোঁ 2 লাখ টকা ডাউন পেমেণ্ট দিলে হৈ যাব 2 লাখ টকা দিলে এখন ওলাই যাব ন আজি মই এইখন চাওঁ ভেনিউ 2022 আপোনাৰ ভেনিউ টপ মডেল হয় SX আৰু ছানৰুফ থকাটো হয় ভিতৰত ওপৰত ছানৰুফ আছে আৰু গাড়ীখনৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় সিল ইঞ্জিন আছে বডি ফুল পুৰা সিল আছে আৰু অৰিজিনেল পেণ্টত আছে গাড়ীখনৰ আস্কিং ৰাখিছোঁ 8 লাখ অনলি 8 লাখ অন টেবল নেগোচিয়েবল কৰাই দিম 2 লাখ টকা ডাউন পেমেণ্ট দিলে ওলাই যাব গাড়ী 2 লাখ টকা দিলে এইখন 8 লাখৰ গাড়ী ওলাই যাব 2 লাখ টকা দি পেলাই 8 লাখ টকাৰ গাড়ী ইয়াৰ পৰা ওলাই লৈ যাওক আপুনি ফাইনেন্স কৰি ওলাই লৈ যাওক পেট্ৰল ভাৰ্জন হয় আৰু মাইলেজ কেনেকুৱা দিয়ে এখনৰ মাইলেজ পেট্ৰল ভাৰ্জন হয়তো এখন 15 পৰা 16 দি দিব গাড়ী ন হয় 15 পৰা 16 বহুতে ধুনীয়া কণ্ডিশ্যন টায়াৰ চাব পাৰে গাড়ী বহুত কমফৰ্টেবল গাড়ী হয় এইবিলাক গাড়ী হয় ভাল হৈ আছে বহুত তো আজি আমি চাওঁ এখন Hyundai i20 স্পৰ্টছ ভেৰিয়েণ্ট হয় 2019 গাড়ী হয় 2019 গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টত আছে সিল ইঞ্জিন সিল বডি
গাড়ী লক হৈ আছে আৰু গাড়ীখনৰ আপোনাৰ প্ৰাইচ দেখিছোঁ 580 অনলি 580 অন টেবল নেগেচিয়েবল হৈ যাব 1.5 লাখ টকা ডাউন পে'মেণ্ট দিয়ক গাড়ী আপোনাৰ ঘৰত 1.5 লাখ টকা দি পেলাই আপুনি এইখন i20 নিজৰ কৰিব পাৰে ডাউন পে'মেণ্ট আপুনি 1.5 লাখ টকা দিয়ক আৰু এইখন গাড়ী ইয়াৰ পৰা ওলাই লৈ যাওক আৰু আপুনি ইয়াত ফাইনেন্সৰ কথা চিন্তা কৰিব নালাগে অল আছাম হৈ যায় অল আছাম হৈ যাব অল ইণ্ডিয়াৰ ৰেংকলৈকে আমি এতিয়ালৈকে যোৱা নাই অল আছাম হৈ যাব যদি আপুনি ফাইনেন্স কৰিম বুলি ভাবিছে এইখন গাড়ীৰ কথা আপুনি ভাবিব পাৰে বহুতেই ভাল কালাৰ হৈ আছে একদম অৰিজিনেল পেইণ্ট হৈ আছে ন অৰিজিনেল পেইণ্টত আছে ফুল একদম ফাৰ্ষ্ট অনাৰ গাড়ী ফাৰ্ষ্ট অনাৰ সিল ইঞ্জিন বডি পুৰা সিল আপুনি আহক চাই পেলাই গাড়ী লওক হয় চাই লওক আপুনি টেষ্ট ড্ৰাইভ লওক পছন্দ হ'লে পিছত ল'ব আজি আমাৰ নেক্সট গাড়ীখন নেক্সট আছে আপোনাৰ WRV টপ ভেৰিয়েণ্ট 2017ৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট সিল ইঞ্জিন সিল বডি গাড়ীখনৰ প্ৰাইচ দেখিছোঁ 690 অনলি 690 অন টেবল নেগেচিয়েবল হৈ যাব এটো আস্কিং প্ৰাইস 690 ন হয় হয় এটো তো হেৰি 1.5 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই দিম 1.5 লাখ টকা ডাউন পেমেন্ট দি পেলাই 690 ন 690 গাড়ী আপুনি ওলাই লৈ যাব পাৰে অনলি মুন মটৰছৰ পৰা ইমান কমত দি আছে ডাউন পেমেন্ট ন 60000 লৈকে গাড়ী ডাউন পেমেন্ট দিব পৰা এনেকুৱা গাড়ীও আছে আপুনি যদি আপোনাৰ আমাৰ চেনেলত ভিডিও আছে সেই ডিলাৰ আপুনি চাব পাৰে ভিজিট কৰিব পাৰে মোৰ নাম্বাৰ দিয়া থাকিব কল কৰি নাম্বাৰ দিয়া থাকিব আপুনি স্ক্ৰিনত আপুনি কল কৰি আহিব পাৰে আজি আমি নেক্সট গাড়ী আগব এখন চাও Hyundai Accent 2018ৰ টপ ভেৰিয়েণ্ট হয় SX সিল ইঞ্জিন বডি সিল এলুমিনিয়াম সেল সব লাগি আছে গাড়ীখনত পুশ বটন ষ্টাৰ্ট অফ হয় বেক কেমেৰা টাচ স্ক্ৰিন সব পাই যাব গাড়ীখনত ফাৰ্ষ্ট অনাৰ গাড়ী হয় আৰু গাড়ীখনৰ প্ৰাইস দেখিছো 550 অনলি 550 নহয় 5 লাখ লগাই দিম এখন গাড়ীত আপুনি 5 লাখ লগাই দিব হয় অনলি যদি আপোনাৰ চেনেল থ্ৰু আহে মই 5 লাখ লগাই দিম আপুনি ইয়াত 50000 টকা ইয়াত ডিসকাউন্ট আছে ন 50000 টকা কমি যাব যদি আপুনি এই ভিডিও থ্ৰু আপুনি ক'ব লাগিব ফোন কৰিলে আপুনি ক'ব লাগিব যে আমি চেনেলটো থ্ৰু আহিছে আপুনি ভাল এটা ডিসকাউন্টত এইখন গাড়ী আপুনি ওলাই লৈ যাব পাৰে এইখন বুলি নহয় বাকি যি পছন্দ হয় আপুনি এটা ভাল প্ৰাইজত আপুনি ইয়াত লৈ যাব পাৰে ডিসকাউন্ট কৰাই দিম এখন দেখুন কোৱা নাই নাই আজি আমি এখন চাও এখন আছে Hyundai Creta 2018ৰ মডেল পেট্ৰল ভাৰ্জন হয় গাড়ীখন সিল ইঞ্জিন সিল বডি হৈ আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় সিলভাৰ কালাৰত ফুল অৰিজিনেল পেইণ্টত আছে গাড়ীখন আৰু প্ৰাইস ৰাখিছো অনলি 770 অনলি এখন গাড়ী 770 হয় এটো একদম নেগোশিয়েবল আছে ফাইনান্সও হৈ যাব কিমান দিব লাগিব 180 170 দিলে ফাইনান্সও ওলাই যাব 170 1 লাখ 80 পৰা আপুনি 1 লাখ 70 বা 1 লাখ 80 দিলে আপুনি এখন গাড়ী নিজৰ কৰি ওলাই লৈ যাব পাৰে বহুতেই ভাল কালাৰ হৈ আছে একদম অৰিজিনেল পেইণ্ট হৈ আছে আপুনি ফুল অৰিজিনেল পেইণ্টত আছে ন চকা কন্ডিশনো ধুনীয়া হৈ আছে আজি আমি নেক্সট গাড়ীখন চাও নেক্সট আছে বালেনো মাৰুতি সুজুকি বালেনো ডেল্টা মডেল হয় ডিজেল ভাৰ্জন সিল ইঞ্জিন বডি সিল বাম্পাৰ টুম্পাৰ অৰিজিনেল পেইণ্টত আছে আৰু গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী হয় প্ৰাইস ৰাখিছো অনলি আপোনাৰ 570 অনলি 570 আৰু নেগোশিয়েবল হৈ যাব ফাইনান্স হৈ যাব ফাইনান্স কিমান দিব লাগিব 1.5 লাখ টকা দিলে হৈ যাব 1.5 লাখ টকা দিলে আপুনি এখন গাড়ী নিজৰ কৰিব পাৰে আজি আমি চাও এখন নিসান টেৰেনো 2014ৰ গাড়ী হয় টপ ভেৰিয়েণ্ট এলুইল সেলুইল সব পাই যাব বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে সিল ইঞ্জিন ডিজেল ভাৰ্জন হয় আৰু মাইলেজো ধুনীয়া দিব এখন গাড়ী ভাল মাইলেজ দিব গাড়ীখনৰ প্ৰাইস দেখিছো 5 লাখ অনলি 5 লাখ বিৰাট ধুনীয়া গাড়ী হৈ আছে আপুনি চাব পাৰে 1.5 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই দিম এখন 1.5 লাখ টকা দিলে এখন গাড়ী আপুনি ওলাই লৈ যাব পাৰে এই ডিলাৰৰ পৰা বুল মটৰছৰ পৰা অনলি এই ডিলাৰ আপুনি এই ডিলত গাড়ী কিনিব পাৰে বহুতেই ভাল ডিলত গাড়ী ৰাখিছে বহুত আপুনি চকা চাব পাৰে বহুতেই ভাল কন্ডিশন কালাৰ চাব পাৰে বহুতেই ভাল হৈ আছে আপুনি এখন যদি পছন্দ হয় তেন্তে আপুনি এখন কথা ভাবিব পাৰে লৈ যাব পাৰে ওলাই আজি আমি নেক্সট গাড়ীখন চাও নেক্সট আছে মাৰুতি সুজুকি ডিজায়াৰ 2017ৰ VXI মডেল পেট্ৰল ভাৰ্জন সিল ইঞ্জিন বডি সিল বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে আৰু ফাৰ্ষ্ট অনাৰ গাড়ী হয় প্ৰাইস ৰাখিছো অনলি 570 অনলি 570 1.5 লাখ টকা দিলে ডাউন পেমেন্ট ওলাই যাব ডিসকাউন্ট হ'ব ডিসকাউন্ট আইডিয়া এটা কৈ দিয়ক এখনত মই আপোনাক 25000 টকা ডিসকাউন্ট দি দিম 25000 টকা ডিসকাউন্ট পাই যাব যদি আপুনি ভিডিও থ্ৰু আহে আপুনি 25000 টকা পৰ্যন্ত ইয়াতে ডিসকাউন্ট পাই যাব আপুনি আহিব লাগে আৰু ডিল কৰিব লাগে পাৰফেক্ট ডিল আপুনি ইয়াত পাই যাব আপুনি মুন মটৰছলৈ আহি পেলাই যদি আপোনাৰ গাড়ী পছন্দ হয় তেন্তে আপুনি লৈ যাব টেষ্ট ড্ৰাইভ কৰি ন ইয়াত সাৰ্ভিস কেনেকুৱা দিয়া হয় আফটাৰ সেল আপোনাৰ গাড়ী যদি সৰু সৰু কিবা কিবি প্ৰবলেম ওলায় মানে প্ৰাইভেট কেনে সৰু সৰু প্ৰবলেম ওলায় আমাৰ ইয়াত যিবিলাক মানুহে গাড়ী লৈছে তেখেতে মেজৰ একো প্ৰবলেম পোৱা নাই আজিলৈকে তেনেকুৱা কমপ্লেইন দিয়া নাই আমাক যদি ফোন কৰি কিবা এটা হেৰি হৈছে কিছুমান কাষ্টমাৰ নিজে কৰি লয় আৰু এনেকুৱা বহুত কাষ্টমাৰ আছে যে আমাক কয় সিহঁতক আমি অলপ হেল্প কৰি দিওঁ হয় ন ঠিকে আছে আপুনি এখন গাড়ী চাওক এতিয়া এখন গাড়ী এখন কি হয় এখন Honda Mobilio RS মডেল 2015ৰ গাড়ী হয়
টপ মডেল হয় শ্বেপটো চাওক লাক্সাৰী শ্বেপত গাড়ী আছে আৰু ফুল অৰিজিনেল ব্ৰেণ্ডত আছে ফাৰ্ষ্ট অনাৰ গাড়ী ডিজেলত আছে মাইলেজ পাব আপোনাৰ 27 সিটাৰ গাড়ী হয় 7 সিটাৰ গাড়ী হয় 7 সিটাৰ আস্কিং ৰাখিছোঁ 5,30,000 অনলি 5,30,000 অনলি হয় এটাতো ফাইনান্স হৈ যাব ফাইনেন্স হ'ব 160-170 দিলে মই লোনত ওলাই দিম এখন গাড়ী 1,60,000 পৰা 70,000 দিলে আপুনি এখন লোন কৰি পেলাই ওলাই লৈ যাব পাৰে ফাইনান্স কৰি বহুতে ফাইনান্স প্ৰিফাৰ কৰে বহুতে একদম 7 সিটাৰ গাড়ী আপুনি এখন ইনকামো কৰিব পাৰিব মানে কমাৰ্চিয়েলত ইউজ কৰিব পাৰিব প্ৰব্লেম নাই ফেমিলি ইউজৰ কাৰণেও চলিব আপুনি এইখনৰ কথা ভাবিব পাৰে ইনোভাৰ দৰে প্ৰায় হয় হয় আজি আমাৰ নেক্সট গাড়ীখন চাওক এইখন নেক্সট আছে আপোনাৰ মাৰুতি সুজুকি XL6 2020 গাড়ী হয় 2020 গাড়ী হয় টপ ভেৰিয়েণ্ট আপোনাৰ আলফা ভেৰিয়েণ্ট হয় এখন আলফা স্মাৰ্ট হাইব্ৰিড গাড়ীখন বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টত আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় চিল ইঞ্জিন চিল বডি চকা কণ্ডিশ্যনকেইটা চাব পাৰে এলহুইলৰ ডিজাইনটো চাওক কিমান ধুনীয়া হৈ আছে 99% চকা পাই যাব ইয়াত আৰু গাড়ীখন আপোনাৰ ৰানিং হৈছে অনলি 30 চামথিং ৰানিং হৈছে প্ৰাইচ ৰাখিছোঁ 9,30,000 অন টেবুল ডিছকাউণ্ট হৈ যাব ফাইনেন্স হৈ যাব 2 লাখ টকা দিলে 2 লাখ টকা দিলে এখন ওলাই যাব ন মুন মটৰছৰ পৰা 2 লাখ টকা দি এখন গাড়ী আপুনি ওলাই লৈ যাব পাৰে কি কৈছিলে গাড়ীখন মডেলটো মাৰুতি সুজুকি XL6 এইটো হেৰি কিমান মডেল কেতিয়া 2020 মডেল 2020 মডেল আৰু ইমান কম প্ৰাইজত আপুনি ফাইনান্স কৰি লৈ যাব পাৰে আপুনি আহিব লাগে ডিলাৰলৈ ডিল কৰিব লাগে আজি আমি এখন চাওঁ এখন আছে আপোনাৰ 2019ৰ চেন্ট্ৰো নিউ মডেল হয় মেগনা প্লাছ গাড়ীখন আপোনাৰ এখনৰ অনলি প্ৰাইচ ৰাখিছোঁ 390 ঠিক আছে 390 প্ৰাইচ ৰাখিছোঁ 1 লাখ টকা দিয়ক মই গাড়ী ওলাই দিম 1 লাখ টকা দি ওলাই লৈ যাব পাৰিব আপুনি আহক 390 লাগিছে প্ৰাইচ ৰাখিছে ইয়াত নেগোচিয়েবল হৈ যাব আপুনি ইয়াত ফাইনান্স কৰিব বিচাৰিলে আপুনি ইয়াত এইটো বহুতে ভাল মূল্য কিমান কৈছিলে ফাইনান্স কৰিলে ইয়াত 1 লাখ টকা দিলে এইটো ওলাই যাব হয় 1 লাখ টকা দি পেলাই আপুনি এখন ফাইনান্স কৰি ওলাই লৈ যাব পাৰে বহুতেই ভাল কালাৰ হৈ আছে একদম ফুল অৰিজিনেল মানে ব্ৰেণ্ড নিউ কণ্ডিশ্যন শ্ব'ৰুমৰ পৰা নতুন গাড়ী ল'লে যেনেকুৱা গাড়ী পাব আমাৰ ইয়াত তেনেকুৱা গাড়ী পাব আপুনি ইয়াত কোনো প্ৰব্লেম নাপায় ইঞ্জিন একদম চিল থাকিব যদি আপুনি বিলিভ নহয় আপুনি মেকানিক লৈ আহক মেকানিক লগত লৈ আহক চেক কৰি লওক আৰু এইটো মানে কিমান চলিছে এইটো এখন 30 প্লাছ চলিছে 30 প্লাছ সামথিং বহুতে কম চলিছে 30 প্লাছ চলিছে হয় হয় একদম ফ্ৰেছ গাড়ী হয় 19ৰ গাড়ী হয় এখন বুলেৰো আছে 2020ৰ গাড়ী 2020ৰ B4 গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী চিল ইঞ্জিন আছে বডি চিল আছে বাম্পাৰ টু বাম্পাৰ আৰু অৰিজিনেল কালাৰত আছে গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ 855 অনলি 855 অন টেবুল নেগোচিয়েবল হৈ যাব 2 লাখ টকা ডাউন পে'মেণ্ট দিয়ক গাড়ী ওলাই দিম 2 লাখ টকাত বলেৰো ওলাই যাব হয় যদি বলেৰো লাভাৰ হয় আপুনি বলেৰো বিচাৰিছে তেন্তে 2 লাখ টকা লৈ আহি আপুনি এইখন নিজৰ কৰিব পাৰে 2020 মডেল ন হয় 2020 মডেল খুবেই নতুন কণ্ডিশ্যন হৈ আছে নতুন ফুল অৰিজিনেল পেণ্টত ভাল একদম টায়াৰ চাব পাৰে টায়াৰ সব কণ্ডিশ্যন ওকে আছে সকলো ওকে আছে যদি আপোনাৰ পছন্দ হৈছে তেন্তে আপুনি এইখনৰ কথা ভাবিব পাৰে যিহেতু বলেৰো বহুতেই প্ৰিফাৰ কৰে বহুতেই ভাল এখন গাড়ী বুলি চবে মানে তো আমাৰ নেক্সট গাড়ীখন ডাষ্টাৰ 2018ৰ অক্টোবৰৰ ডাষ্টাৰ হয় এখন আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী পেট্ৰল ভাৰ্জনত আছে Hyundai 85 PS-ৰ চিল ইঞ্জিন বডি চিল বাম্পাৰ টু বাম্পাৰ অৰিজিনেল ব্ৰেণ্ডত আছে ফাৰ্ষ্ট আৰু গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ অনলি 650 ফাইনান্স কিমান দিব লাগিব এখন 2 লাখ টকা ডাউন পে'মেণ্ট দিলে হৈ যাব 2 লাখ টকা দিলে এখন আপুনি ওলাই লৈ যাব পাৰে আৰু বহুতেই ভাল কালাৰ হৈ আছে এই কালাৰটো বহুতেই পছন্দ কৰে হয় ডাষ্টাৰৰ অৰিজিনেল কালাৰেই এইটো হয় কোনো ধৰণৰ ডেণ্ট নাই কেন এনে ধৰণৰ কোনো ডেণ্ট নাই কোনো স্ক্ৰেচ নাই একদম ফ্ৰেছ গাড়ী ইণ্টেৰিয়ৰ চাব পাৰে আপুনি হয় ভিতৰত আপোনাৰ বেক কেমেৰাৰ পৰা লৈ সব পাই যাব সব পোৱা যাব ন হয় সব AC হিটাৰ সব ৰানিং কণ্ডিশ্যনত আছে সকলো গাড়ীতে এইবিলাক সব থাকে ন পাবই গাড়ী ভেৰিয়েণ্ট লৈ কথা আছে টপ মডেল গাড়ীত আপুনি কেমেৰা চেমেৰা সব পাই যাব ন বেছ ভেৰিয়েণ্ট থাকিলে কেমেৰা নাপায় আজি কোনখন চাম এখন হয় এখন চাব পাৰে 2018 চনৰ হয় কেপচাৰ ৰেনল্টৰ গাড়ীখনৰ প্ৰাইচ দেখিছোঁ অনলি 590 হয় এইটো নেগোচিয়েবল হৈ যাব 2 লাখ টকা ডাউন পে'মেণ্ট দিয়ক ওলাই দিম গাড়ী 2 লাখ টকা দি ওলাই লৈ যাব পাৰে আপুনি এখন গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টত আছে ইঞ্জিন চিল আছে চাব পাৰে বহুতে ধুনীয়া লোকৰ গাড়ী হয় আপোনাৰ যদি পছন্দ হৈছে তেন্তে আপুনি এইখনৰ কথা SUV কাৰ হয় এইখন দেখাতে লাগিছে বহুতেই লাক্সাৰিয়াছ ফিল দিব আপোনাক আপুনি আহিব লাগে যদি পছন্দ হয় আপুনি ওলাই তো আজি যিমান গাড়ী আছিলে আমি দেখুওৱা হৈছে বহুতেই ভাল ভাল মূল্যত আপুনি ইয়াতে ডিল কৰিব পাৰে যদি আমাৰ চেনেলটোৰ থ্ৰুৰে আহে আপুনি ইয়াতে এটা গাড়ী দেখুওৱা হৈছে 50,000 টকা পৰ্যন্ত ইয়াতে আপুনি ডিছকাউণ্টত পাই যাব কিন্তু আপুনি ইয়াতে নাম চেনেলটোৰ নাম ক'ব লাগিব নাম ক'লে আপুনি এটা ভাল ডিছকাউণ্টত গাড়ী ক্ৰয় কৰিব পাৰে আৰু যদি আপোনাৰ গাড়ী ভাল লাগে আপুনি গাড়ী ক্ৰয় কৰে 4 লাখ টকাৰ গাড়ীৰ ভিতৰত আপুনি যদি ক্ৰয় কৰে আপুনি ফ্ৰিজ অথবা ইয়াতে আপুনি ৱাশ্বিং মেচিন আপুনি ঘৰত লৈ যাব পাৰে তো গতিকে আজি বেছি সময় পলম নকৰোঁ যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে অথবা এনেধৰণৰ ভিডিঅ' মই চাই থাকিব বিচাৰে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব একেবাৰে নাপাহৰিব গতিকে আহকচোন আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ নমস্কাৰ